ককা দেউতাই কৈছিলে চপায়ান সোনকালে এজনী লখিমী বোপা। আমাৰ আইতাই কৈছিলে আজিৰে ছোৱালীয়ে নামানে গুৰু গোসাঁই বান্ধৈ নামানে গুৰু গোসাঁই। খোপা আৰু ৰিহা মেখেলা সাজেৰে মোৰে বিয়াৰ ছোৱালী বান্ধৈ ককা দেউতাই বিচাৰে। খোজে লাহৰি মাতে সাদৰি পুৰণি টানি টানি তায়ে হ'ব ককা দেউতাৰ নাতিনী ঐ বোৱাৰী। এনেবোৰ দূৰৰ কথা বান্ধৈ আজিৰে ছোৱালীয়ে গুৰু গোসাঁই নামানে দিনে দিনে নিজকো পাহৰিছে। আজিৰে ছোৱালীয়ে গুৰু গোসাঁই নামানে দিনে দিনে নিজকো পাহৰিছে। কলদিলীয়া খোপা আৰু ৰিহা মেখেলা সাজেৰে মোৰে বিয়া ছোৱালী বান্ধৈ ককা দেউতাই বিচাৰে। খোজে লাহৰি মাতে সাদৰি পুৰণি টানি টানি তায়ে হ'ব ককা দেউতা নাতিনী ঐ বোৱাৰী। চেনেহৰ আইতাৰ পেৰাৰ সাঁচতীয়া জোৰে জোৰে পাতৰে খাত চাৰি ভৰি সোণেৰে গঢ়াই থোৱা ডিঙিৰ হাৰ পিন্ধি কোনে ৰাখিব মান বান্ধৈ। চেনেহৰ আইতাৰ পেৰাৰ সাঁচতীয়া জোৰে জোৰে পাতৰে হাত চাৰি ভৰি সোণেৰে গঢ়াই থোৱা ডিঙিৰ হাৰ পিন্ধি কোনে ৰাখিব মান। ঐ পুতৰ ছোৱালীয়েও পিন্ধিলে ঐ ল'ৰাৰ সাজ ৰিহা মেখেলা সাজে কিজানি নিজলি গাই দেহাৰ ভাগ। বিহু তিথিয়ে বিয়া সবাহে পিন্ধিলেও খন্তেকীয়া গাভৰুহঁতৰ সেই জুৰি সাজ নহয়নো হাতে বোৱা। কেনেদিন আহিল বান্ধৈ বান্ধৈ জেউতি চৰোৱা নিজৰ সাজুৰিকে পাহৰিলে আমাৰনো জীয়ৰীয়ে। জেউতি চৰোৱা নিজৰ সাজুৰিকে পাহৰিলে আমাৰনো জীয়ৰীয়ে। অসমীয়াৰ চিনাকি বিহুৱান খনিও নিকিনিলে উপায় যে নাই। তাঁতৰ শালটি বস্তু বহু গাভৰুৱে কাহানিও দেখি পোৱা নাই। অসমীয়া চিনাকি বিহুৱান খনিও নিকিনিলে উপায় যে নাই। তাঁতৰ শালটি বস্তু বহু গাভৰুৱে কাহানি
এজনী ছোৱালী ৰিহা মেখেলা সাজে ঘৰত ফুৰিব হাঁহি মাতি শাওণৰে পথাৰতো হ'বগৈ তাই ৰোৱনী বিহুৰ দিনা দিব বিহুৱান কাটিনো সূতা লাগি এনে আশা নকৰিবি বান্ধৈ আজিৰে গাভৰুৱে বোকা পানী নামিলে উঠিব দিনে নুৱৈ ৰাতিয়ে আজিৰে গাভৰুৱে বোকা পানী নামিলে উঠিব দিনে নুৱৈ ৰাতিয়ে কলপিলিয়া উপাদ ৰিহা মেখেলা সাজেৰে মূৰে বিয়াৰ ছোৱালী বান্ধা ককা দেউতাই বিচাৰে উজেলা হৰি মাতে খাতৰি পুৰণি টানি পানী পায়ে হ'ব ককা দেউতা নাতিনি হৈ বোৱাৰী কলৈ যাওঁ কতে নোপাওঁ বান্ধৈ বিচাৰি এজনী মনৰে লগৰী কাকেনো মনৰে কথা খুলি ঐ আজিৰে ছোৱালী